কওকচোন বাৰু আপুনি কি দেখিলে নাই এইটো মোৰ বিৰাট পচন্দ হৈছে অসম চৰকাৰৰ BTSA অঞ্চলত ইমান ধুনীয়া চেৰিকালচাৰ এক্টিভিটি আৰু যেহেতু কাউন্সিলে আৰু আমাৰ EM ছাৰৰ ইমান আগভাগ লৈছে আমাৰ CMৰ এটা ভিজন আছে প্ৰমোদ বড়ো ছাৰৰ তাহাঁতে মিছন বুলি আৰম্ভ কৰিছে টেক্সটাইল হেণ্ডলুম মিছন চেৰিকালচাৰ মিছন সব এমপ্লয়মেণ্ট গাঁৱে ভূঞে এমপ্লয়মেণ্ট দিয়াৰ কাৰণে সেইটো ভাল সুবিধা আছে সেইবিলাক জেগাতে কাম হ'ব পাৰে আৰু এইবিলাকতে লাইভলিহুড আৰু এমপ্লয়মেণ্ট কৰিব পাৰে যেহেতু এই কাউন্সিলৰ তেখেতৰ এটা ওৱান মেন ওৱান জব বুলি ক'লে তো দিজ আৰ দ্য চেক্টৰ্ছ ৱেৰ এমপ্লয়মেণ্ট কেন বি জেনেৰেটেড মই এইটোৱে অনুৰোধ কৰিম সেই আপোনাৰ এই এলেকাতে হওক কাউন্সিলতে হওক ভেৰগাঁও অঞ্চলৰ মানুহবিলাকে বোৱনী শিপিনী সূতা কটা হয় সিহঁতে আগভাগ লৈ কামখিনি কৰে আৰু সেই অঞ্চলৰ কাপোৰ এৰি মানে বিখ্যাত আছে অল অসমত অল ইণ্ডিয়াত সেইকাৰণে আমি ইয়াতে যদি এৰি পুহিব পাৰোঁ তাৰ পৰা সূতা কাটি কাপোৰ বৈ পেলাই আমি যদি মাৰ্কেটিঙৰ সহযোগ পাৰোঁ আমাৰ ইয়াৰে মানুহ বহুত উপযোগী হ'ব আৰু আমাৰ নিজৰ ট্ৰেডিশ্যনটো বচাই ৰাখিব পাৰিম ইয়াৰে যিকেইটা ডিজাইনবিলাক আছে কাপোৰৰ সেইবিলাক কাপোৰৰ জৰিয়তে কালচাৰৰ জৰিয়তে আমি অল ভাৰতত আৰু বিভিন্ন দেশত আমাৰ কালচাৰটো এক্সপ'জ কৰিব পাৰিম আমাৰ ইমান কালচাৰটো ৰিচ আছে এটা সময়ত প্ৰব্লেম এটা আছিলে কিন্তু এতিয়া চৰকাৰৰ পৰা বিভিন্ন আঁচনি আছে বিভিন্ন সহযোগ আছে তাক আগবঢ়াৰ কাৰণে সেইবিলাক জৰিয়তে নৱযুৱক ল'ৰা ছোৱালী এইবিলাক আগবাঢ়ি আহে বিৰাট ভাল আৰু মই এইখিনি অঞ্চলৰ মানুহবিলাকক পাইছোঁ বিৰাট এক্টিভ আৰু আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনালোকৰ প্ৰেছ কনফাৰেঞ্চে ইমান এক্টিভ আপোনালোকে মানে ভেৰি স্মাৰ্ট আপোনালোকে মুভ কৰে যিহেতু পাব্লিকলি এৱেৰনেছ হয় কামখিনি আগবাঢ়ে আৰু আপোনালোকে এইটো কাৰণে খোদাৰ কাৰণে সহযোগ কৰাৰ কাৰণে ধন্যবাদ থেংক ইউ কি হৈছে ইয়াতে মানে আমাৰ আজি আমাৰ বড়োলেণ্ড আপোনালোকে জানে যে আমাৰ BTR অঞ্চলত বড়োলেণ্ড এৰি মিছন চলি আছে সেই এৰি মিছনৰ অধীনত যিটো আমাৰ এপাৰ্ট বুলি ৱৰ্ল্ড বেংকৰ ফাণ্ডিং প্ৰজেক্ট হয় সেইটোৰ আজি যিটো আমাৰ লুম ট্ৰেইনিং আছিলে লুমৰ শিপিনীসকলক যিটো ট্ৰেইনিং দিয়া হ'ব সেই ট্ৰেইনিঙৰ আজি ইনগুৰেশ্যন দিন আছিলে আৰু সেইটো এপাৰ্টৰ অধীনত হয় আমাৰ ডাইৰেক্টৰ অফ চেৰিকালচাৰৰ তত্বাৱধানত চলি আছে আজি আমাৰ ইনগুৰেশ্যনৰ প্ৰথম দিন আমাৰ ওদালগুৰি যিটো ভেৰগাঁও চাব ডিভিজন হয় সেই চাব ডিভিজনৰ সেয়ে আমাৰ 30 গৰাকী আমাৰ শিপিনীক আজিৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব 44 ডেজ আৰু এই 44 ডেজত এই ৱেভিঙৰ লগতেও তাৰ লগত ডাইং কেনেকৈ কালাৰ নেচাৰেল ডাইং কৰা হয় তাৰপিছত কেনেকৈ ডিজাইন ফেব্ৰিক্স কৰা হয় আৰু এইখিনি কেনেকৈ উন্নত মানদণ্ডৰ কৰিব পাৰে সেইখিনি আমি বিভিন্ন ধৰণৰ যিখিনি কাৰ্যকলাপ আছে তাত ট্ৰেইনিঙৰ কাৰণে সেইখিনি ব্যৱস্থা কৰা হৈছে আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে সেয়ে আমি ইনগুৰেশ্যন কৰি দিলোঁ আৰু এই অনুষ্ঠানটোৰ যিসকল শিপিনী আছে অলৰেডি শিপিনীসকলক আমি আগতেও আপোনালোকৰ এই অনুষ্ঠানৰ মানে আপোনালোকে প্ৰচাৰেই কৰিছে যে আমি শালবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু বৰ্তমান এই শালবিলাকৰ যিখিনি কাম কৰিব তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰিব নিজক বৃত্তিমুখী কৰাৰ কাৰণে এতিয়া সেই ট্ৰেইনিংটো দিয়া হৈছে যিটোৰ দ্বাৰা তেওঁলোকে এই জেকাৰ্ড শালটো সাধাৰণতে ট্ৰেইনিং নল'লে চলোৱা দিগদাৰ তাত মানে যিখিনি কাৰ্ড থাকে সেই কাৰ্ডখিনি কম্পিউটাৰ ছিষ্টেমত হয় আৰু তাৰ ওপৰত মেনুৱেলো হয় সেইখিনি ট্ৰেইনিং লোৱাৰ পিছতে তেওঁলোকে তাৰ ফুল ডিজাইন আদি কৰিব পাৰে সেয়েহে এই যিখিনি আমাৰ এই ভেৰগাঁও অঞ্চলৰ শিপিনীক আমি 30খন শাল দিয়া হৈছিলে তেওঁলোকক আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁলোকে এই ট্ৰেইনিংটোৰ পৰা তেওঁলোকক নিজক বৃত্তিমুখী কৰি তুলিবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবিছোঁ